থাকে কি হ'ল কোৱা আৰু ঈশ্বৰ আহিলি ইমান মাতি আছো ওলাই তোক পিছে ভাত দি থৈ আছিলো বাকী খালি নাই বাৰু খালো এই ভাতকেইটা খাই কাঁহীখনে থৈ পেলাই মই বোলো হেৰি কৰোঁ ৰাস্তালৈ এনে ওলাই গৈছিলো কৈ দিম বাৰু মই যাওঁ কওঁগে আজি মানে লগৰ এজনী ঘৰলৈ যাব লাগিব সো এনেকে ওলাই আছো সঁচাকে বা আজি মোক এটা বৰ ধুনীয়া লাগিছে আজি কনপিতেও আহিব নহয় সি ডিএছএলআৰটো লৈ আহিম বুলি কৈছে তাৰ লগৰজনী ঘৰলৈ চব ফটো মাৰিব লাগিব ধুনীয়া ধুনীয়াকে পাই এবাৰ যে পূজাত একো ভালকে ল'বলৈ নহ'লে অকল কাপোৰ ল'লো আৰু খালো আৰু মানে কিবা মণিয়ৰী বস্তু ল'লো আৰু এটা মাত্ৰ এটা টেডি ল'লো ভাবিছিলো বহুত ডাঙৰ টেডি এটা ল'ম বুলি ভাবিছিলো কিন্তু নহ'লে ইয়াৰ পাছৰ পৰা কিন্তু ল'বই লাগিব দেই মই আগফালেহে যাওঁ পাই ঐ ওলাই আছা ন বোলা মোৰ লগতে বোলা তুমি আহিলে ভালে কৰিলা দিয়া ব'লা একেলগে যাওঁ ব'লা বোলা আৰু ঈশ্বৰ মই অথনিৰ পৰা চাই আছো পাই কাৰোবালৈ ৰৈ আছে সেই ল'ৰাটো আহিলে তাৰ ল'ৰাৰ লগত তাই যাব হ'বলা এই মামনি বেলেগ ক'বহি লাগিব দেই আৰু ঈশ্বৰ দেখিছা গাড়ীখন আহিলে